সকলো নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত শুক হৈলা বিদিত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া কৃষ্ণ। হে ৰাম নাৰদ বদতি ধৰ্ম মহামতি শুনা পাছে যেন ভৈলা শুক্ৰৰ তনয় কামে বৈশ হুয়া আপোনাৰ গৃহে গইলা। হে ৰাম সেহি সময়ত সবাকে দায়ায়ে মহাপুণ্যৱন্ত প্ৰহ্লাদে কহন্ত ভাগৱত ধৰ্ম যত দুৰ্লভ মনুষ্য জন্ম যিটো পায়া ভকতি আচৰিৰ হে ৰাম মনুষ্য জনমে ধৰ্ম অৰ্থ কাম মুখক পাৱে দিবাক হেন জানি যত ভকতি কৰোক যাৰ ইচ্ছা তৰিবাক। হে ৰাম মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে কৌটি কৌটি জন্ম উপজি মৰিয়া মনুষ্য নহিহেন থৰে। কৃষ্ণ। হে ৰামে মত দুৰ্লভ জন্ম পায়া যিটো ভকতি কয়া স্বৰূপ কাম্য কৰ্ম যত মিছাহে নজানি তাক বাঞ্ছা নকৰোক। হে ৰাম বিষ্ণুৰ চৰণ স্মৰণত পৰে পুৰুষৰ লাভ নাই যিমাত শকতি হৰি সুমৰক মনুষ্য জন্মে সদায়। হে ৰাম বুলিয়া ভাগ্যৰ উদ্যম এৰিবে কি কাৰ্যত লাগে আক ইহাৰ উত্তৰ শুনা নিৰন্তৰ দৈত্য শিশু মোৰ বাক। দৈত্য শিশুকেইটাক শুনবা দিছে আৰু এইখিনি কথাখিনি। হে ৰাম পশু শৰীৰত ইন্দ্ৰিয়ৰ সুখ সমস্তে দেহত পাৱে পূৰ্বৰ অদৃষ্টে যত্ন নকৰিবে আপুনি আহি মিলাবে। হে ৰাম দুখক লাগিয়া
যেহেন পুৰুষে একো যত্ন নকৰয় তথাপি তুই আনি মিলায় দৈবে অন্তে দুখ নপায় দেহাত দুখ লাগিব বুলি যিটো পুৰুষে মানে দুখ কষ্ট নকৰে ভগৱানক চিন্তা কৰি থাকে তথাপিতো তেওঁক ভগৱানে মিলায় আৰু কিবা এটা হে ৰাম হেহি মতে জানা সুখ মিলে আহি দুখ গুছে তেতিক্ষণে আকৌ লাগি যত্ন কৰিবে নলাগে কেৱলে বিচাৰি দেখিও মনে হে ৰাম কেৱলে আয়ু ব্যৰ্থ হোৱে মাত্ৰ পৰম দুখক পাৱে সেহি মত শ্ৰম কৰিলো জানিবা একোৱে সুখ নপাৱে কেৱলে আয়ু ব্যৰ্থ হৈ মাত্ৰ সুখ পৰম সুখ পাৱে মানে ভগৱানক নাভাবিলে আয়ুটো হেৰি হৈ যায় না ব্যৰ্থ হৈ যায় আৰু হে ৰাম মুকুন্দ পদক যিটো জনে ভজে যেন মতে সুখী হয় একোৱে উপায় যিমত কৰিয়া নহিকে সুখী নিশ্চয় ঘোৰ সংসাৰক যাবে নতু পাৱে শৰীৰ সুদীৰ্ঘ থাকে ভগৱন্ত পদ সেৱা কৰিবাক লাগে যত্ন কৰিবাকে ঘোৰ সংসাৰৰ পাৱে যাৱে য'তো শৰীৰৰ দেহ থাকে যিমান সংসাৰৰ দুখ কষ্ট হ'লেও শৰীৰত দুখ কষ্ট হ'লেও যদি ভগৱন্তক ভাবি থকা যায় একান্তৰে যত্ন কৰি ভগৱানক পোৱা যায় আৰু হে ৰাম পুৰুষৰ আয়ু শতেক বছৰ অৰ্ধেক নিদ্ৰাতে যায় কিছু ফল নাই ৰাতিৰ শয়ন কৰিও থাকে সদায় বালক কালৰ পৰা জান যায় বিহতি বৰিষ মানে নানা ক্ৰিয়াৰত নুগুছে মনত পুৰুষে তাক নজানে হে ৰাম আয়ু যাই ব্যৰ্থে যোৱা পাইলে আহি পাছৰো বিহতি যায় অসমৰ্থ ভৈলে বৰ দূৰ গ'লেও কিছু তাৰ সমানায় হে ৰাম তথাপিত মন পূৰণ নযায় শৰীৰত বল নাই আকুল বেকুল লাখুটিক ধৰি আনো দ্ৰব্য সমুদায় হে ৰাম বলৱন্ত কাল তাহাক পুৰিবে নপায় একো কালে শিশৱ বছৰ এহি মতে যায় বিষয় মিছা জঞ্জালে আয়ু একফালৰ পৰা শেষ হৈ আমাৰ আহি আছে মিছা জঞ্জালত সোমাই পেলাই ভগৱানক ভাববাৰ কাৰণে তাৰমানে হেৰি হোৱা নাই বলো শেষ হৈছে লাখুটি ধৰি পেলাই মানে ঘূৰিব লগা হৈ গৈছে ভগৱানক নাভাওঁতে লাখুটি ল'বাৰ হৈয়ে গ'ল মিছা জঞ্জালত সোমাই পেলাই হে ৰাম চক্ষুৱে নয়নে কাণনো শুনয় তথাপি তৃষ্ণা বিস্তৰ সেহি মতে সিটো গলি পচি যায় অধম পাপী বৰ্বৰ চকু দিও নেদেখে কাণে দিও নুশুনে তৃষ্ণা তথাপিতো তৃষ্ণা বাঢ়ি যায় মানে ভোকটো বাঢ়ি যায় সেই মতে ভগৱানক নাভাবোঁতে আমাৰ দেহাটো গেলি পচি যায় আৰু হে ৰাম বুলিবা যৌৱন
কাল মানে ইটো বিষয় ভোগ কৰিব বৃদ্ধ কাল ভৈলে বিৰকত হোৱা পাছত মুখ সাধিব যৌৱন কাল গেল ভগৱানক নাভাবাংতে বৃদ্ধ কাল আহিল বৃদ্ধ কালতো ভগৱানক ভাববাৰ কাৰণে সময় নাই হে ৰাম ইহাৰৈ উত্তৰ শুনা দৈত্য শিশু মনে গুণা জিতেন্দ্ৰিয় নোহে যিটো জন গৃহত আসক্ত মন স্নেহ বাৰে অনুক্ষণ তা সম্বাৰ নেদেখো মুখখন গৃহত আসক্ত হওঁতে তাৰমানে আমাৰ আয়ুসটো এনেকৈ যাই আছে বাঢ়ি যাই আছে তাৰমানে আমি সেইটো ভাবাই নাই গৃহতে আসক্ত হৈ আছোঁ তাৰমানে আমি গৃহত থাকাংতে মানে আমাৰ যে আয়ুসটো একদিন যোৱা মানে আমাৰ একদিনৰ আয়ুসটো গেছি আমি সেইটো কথা ভাবিয়ে লোৱা নাই আৰু কোনো পুৰুষ হৈ আছে বিষয় কৰি পাছে এৰিবাক সামৰ্থ হৈবেক এতেকেহে নিষ্ঠ কৰি বালকৰ কালৰে পৰা ভকতিত যত্ন কৰিবেক সেইকাৰণে আমাৰ ভগৱানক চিন্তাটো সৰু কালৰ পৰাই অভ্যাস হ'ব লাগে বালক কালৰ পৰাই তাৰমানে ভগৱানক চিন্তা কৰিবৰ কাৰণে অভ্যাসটো হ'ব লাগে বালকৰ পৰাই যদি আমি ভগৱানক চিন্তা কৰোঁ তেতিয়া আমাৰ সময়ত তাৰমানে বৃদ্ধক গেলি ভগৱানৰ নামটো মুখত উচ্চাৰণ হৈ থাকে মানে নাপাহৰোঁ আৰু ভগৱানৰ নামটো আমি হে ৰাম আৰু সেইটো নেৰিবাৰ শুনা কহু হাৰে হাৰ ধন আশা এৰিবেক কোনে দেহাত কৰিয়া শ্ৰেষ্ঠ জানা ধন নিষ্ঠ মানে আতি পৰম যতনে আমি দেহাটোতকৈও বেছি ধন টকা পইচাৰ কাৰণে বেছি চিন্তা কৰোঁ দেহাটোক যিখিনি মানে আমি ভাল নাপাওঁ ধন টকা পইচা সেইখিনি বেছি ভাল পাওঁ দেহাটোক যিখিনি যত্ন নকৰোঁ টকা পইচা সেইখিনি বেছি যত্ন কৰি ৰাখোঁ আৰু এই ৰাম প্ৰাণক এৰিয়া গয়া চোৰ হবে চুৰি কৰে পাইলে তাক তেখনে কাটয় হেনয় দুৰ্জন ধন তথাপিতো তাতে মন এৰিবাক কেহু নপাৰয় মানে আমি এনেকুৱা ধন টকা পইচাৰ কাৰণে দেহাটোকো বাদ দি দিওঁ ধন টকা পইচাহে লাগে আমাক আৰু হে ৰাম ৰাজাৰ সেৱকতো অৰ্থ নিদানে গয়া যুদ্ধৰ পাঞ্চৰ ৰাজা ৰংগে ধনৰ নিমিত্তে পাছে আপুনিও কাটা যায় দেখিও বিচাৰি শিশুৰংগে ধনৰ কাৰণে আমি এতিয়া চুটটোক যেতিয়া খেদি গ'লোঁ চুটটোতো আমাক কাটব চুটটোক কাটব গ'লে চুটটোও কাটব আমাকতো এৰি নেদে তেনে ধনৰ পিছে দাউৰংতে আমাৰ মানে দেহাটোও নষ্ট হৈ যায় হে ৰাম বাণিজ্য কৰিবে যাই পৰদেশে গৈলা পাই থাকে তাত নিদ্ৰাত পৰিয়া হত হবে থাকে চাই একদৃষ্টি অভিপ্ৰায় বিতয়ানো সবাকে মাৰিয়া হে ৰাম আৰু শুনা হেতু কিছু গৃহৰ কথা কহু দৈত্য শিশু হবে মন কৰি প্ৰিয়তমা ভাজ্য যিটো তাকতে জীৱাক হিতু নপাৰয় কেহু নিষ্ঠ কৰি হে ৰাম ৰহস্য ধ্যানত যত সংকোপ আলাপচয় পৰম মধুৰত জুবানী হৃদয় কহৰে সিটো অমৃত সমান সিটো তাক এৰিবেক কোন প্ৰাণী হে ৰাম সুহৃদ গণৰ স্নেহ দিহতৰ বন্ধ কৰি আছে আতি
শ্ৰুত বালকৰ কোমল বচন তাতে মন দিনে ৰাতি হে ৰাম ৰাতিও সাৱতি ধৰি আতি আতি পুত্ৰক গলত বান্ধে যদি কদাচিতো ব্যাধি উপস্থিত তেবে সবে বেৰি কান্দে হে ৰাম হেনয় পুত্ৰৰ স্নেহক তেজিবে পাৰিবে কোনো জনে কেহু এৰিবাক নপাৰয় তাক কৰিও মই যতনে পুত্ৰ স্নেহত আমি এনেকেই আবদ্ধ হৈ থাকোঁ তাৰমানে পুত্ৰটোক মানে একেবাৰে সাৱটি ধৰি পেলাই মানে তাতেই মজি থাকোঁ বিষয়টোতে তাতে মজি থাকোঁ পুত্ৰ স্নেহটোত থাকোঁতে আমি ভগৱানক তাৰমানে পাহৰিয়ে যাওঁ পুত্ৰটোতে যত্ন কৰি থাকোঁ এইফালে যে ভগৱান আছে ভগৱানৰ কথাটো পাহৰিয়ে যাওঁ আৰু হে ৰাম হৃদয় কহৰে স্নেহৰ দুহিতা পৰম গুণে যুগুত ভাতৃ পিতৃ মাতৃ সকলে সুহৃদ গুৰুজনয় দভূত হৃদয়ত আমি মানে ভগৱানক ভাবিব লাগে যে বেটা বেটি মানে এইটো ভাবিব নালাগে ভাতৃ পিতৃ মাতৃ সকলো সুহৃদ তথাপিতো গুৰু আমাৰ তাতো কয় সুহৃদ আৰু হে ৰাম এতে কৰ স্নেহ এৰিবে কিমতে তেজিবা কন পাৰয় আপোনাৰ গৃহ সম্পদে আন অনেক হৈবে মোহ নিশ্চয় গৃহতেই থাকি মানে নিজৰ সম্পত্তিখিনিকহে আমি মেইন সম্পদ বুলি ভাবি থাকোঁ ঈশ্বৰক মানে ঈশ্বৰ যে আমাৰ তাতোকৈ ডাঙৰ সম্পদ এটা সেইটো কথা পাহৰি যাওঁ ধন টকা পইচাটো আমি বেছি ডাঙৰ সম্পদ বুলি ভাবোঁ ল'ৰা ছোৱালী পিতৃ মাতৃ তাতোকৈ ডাঙৰ সম্পদ হ'ল আমাৰ ভগৱান কৃষ্ণ হে ৰাম মনক হৰয় পুত্ৰ পত্নী নিশ্চয় গ্ৰাম ভূমি অসংখ্যাত অনেক পুৰুষ আছে হিতু বস্তু মনে বাঞ্ছানেৰে তাত আমাৰ মনটোক মানে পুত্ৰ পত্নী মাতৃ পিতৃ এইকেইটাই হৰণ কৰি থাকে না মনটো তাৰমানে আমাক তাতে লগাই দি থাকে আৰু ভগৱানক ভাবিবৰ কাৰণে নেদেই আৰু মনটো তাতেই ভাবিবৰ কাৰণে লগাই দি থৈ দিয়ে হে ৰাম যেন পোকচয় আপোনাৰ সূত্ৰে আপুনি বদ্ধ হয় সেহিমতে সিটো গৃহৰ সুখত বন্দী হৈ দূৰা হয় যেনে পোক কুকুৰাগিলা একেলগে ঠোঁট লাগি পেলাই চবো লগ হৈ থাকে আমিও গৃহত তাৰমানে গোটেই মানে লগ লাগি পেলাই আমি গৃহ সুখটোতেই বন্দী হৈ থাকোঁ আৰু গোটেইখিনি মানে ভগৱানক নাভাবোঁ আৰু ভগৱানক ভাবিবৰ কাৰণে হেৰি নাই গৃহ সুখতেই বন্দী হৈ থাকোঁ হে ৰাম বুলিবা হাবুগ কৰিয়াই আপুনি বিৰক্ত হৈব পাছত ইহাৰই উত্তৰ শুনা নিৰন্তৰ আশা দৈত্য শিশুজত এই গৃহ সুখটো আমাৰ কেতিয়া দূৰ হ'ব যেতিয়া আমি ভগৱানক একান্ত মনে ভাবিম সেইটোত গৃহ সুখটোক আমাক ভগৱানে বিৰক্তি ভাৱটো আনি দিব ভগৱানক একান্ত মতে ভাবলি গৃহ সুখটোত তাৰমানে বিৰক্তি ভাৱ আহিব তেতিয়া আমি ভগৱানক একান্ত মতে ভাবিব পাৰিম আৰু হে ৰাম উপস্থ শৃংগাৰ সুখ দেখে ভয়ে মহাসুখ মানে মনে ক্ষণে ক্ষণে কৰে তথাপি তুনেৰে মোহ বাঢ়ে ঘনে ঘনে আমাৰ ঘৰখনতেই তাৰমানে ঘৰ গৃহস্থলী ল'ৰা ছোৱালীতে সদায় মোহটো বেছিকৈ বাঢ়ি যাই থাকে বিষয়টোত মানে মনটো বাঢ়ি যাই থাকে আৰু ভগৱানত মনটো নাহে
হে ৰাম নিষ্ঠ কৰি কহু শুনা দৈত্য চয় তৃষ্ণাহে অধিক বাঢ়ে একো কালে জানা স্থিৰ সুখক অধমে তাক নচাৰে শুনা সামাজিক ভাগৱত কথা ইহে অমৃততোধিক হেনয় অমৃত হুয়া এক চিত্ত নুশুনা হালোক কি ক ভাগৱত শাস্ত্ৰটো মানে একেবাৰে অমৃতৰ সমান তথাপিতো আমি তাৰমানে এই অমৃতখিনি ল'বৰ কাৰণে চেষ্টা নকৰোঁ অমৃতটো যে আমি ল'ব লাগে ভাগৱতৰ ৰসটো অমৃত হিচাপে ল'ব লাগে সেইটো আমি ল'বৰ কাৰণে চেষ্টা নকৰোঁ হে ৰাম হৰি গুণ নাম ধৰ্ময় অনুপম ধৰা আক দীৰ্ঘ কৰি সমজাৰ লোক এৰিয়া নকাম ডাকি বোলা হৰি হৰি হে ৰাম হৰি গুণ নাম ধৰ্ময় অনুপম ধৰা আক দীৰ্ঘ কৰি সমজাৰ লোক এৰিয়া নকাম ডাকি বোলা হৰি হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ হে ৰাম পিতৃ মাতৃ বিষয়ত সংগ নকৰিবা মুহুৰ বচন নিষ্ঠ কৰিয়া জানিবা হে ৰাম কৃষ্ণৰ চৰণে হবে শৰণ লয়েক দুখময় সংসাৰক শীঘ্ৰে তৰিয়েক সেইকাৰণে কৃষ্ণত মানে একান্তভাৱে আমাক শৰণ ল'ব দিছে এই দুখৰ সংসাৰখনৰ পৰা যদি আমি সোনকালে তৰিবৰ কাৰণে পাৰোঁ তৰিব চেষ্টা কৰোঁ সোনকালে মানে কৃষ্ণত শৰণটো ল'ব দিছে আৰু হে ৰাম মুখ্যদাতা প্ৰভু তাংক যোগ্য ভজিবাক মুক্ত হ'ব সৰ্বক্ষণে ভজয় যাহাক হে ৰাম হেন জানি ঈশ্বৰক শীঘ্ৰে ভজিয়েক কৃষ্ণ পাদ পদ্ম মাত্ৰ সাৰ কৰিয়েক হে ৰাম বুলিলা বালক আমি দৈত্যৰ চৱাল কৃষ্ণ পদে ভজিলোহু নহিবে কভাল আমি দৈত্যৰ শিশু আমি কৃষ্ণত সেৱা কৰিলে ভাল নহ'ব আৰু প্ৰহ্লাদক কৈছে আৰু সিহঁতে তাৰমানে আমি দৈত্যৰ শিশু কৃষ্ণক ভাবলি কেনেকৈ ভাল হ'ব ভাল নহ'ব আৰু হে ৰাম দুৰাধ্য ঈশ্বৰক আমি পাই বুকতো শুনিয়ে কহুই আছা ঈশ্বৰ সবাত হে ৰাম সমস্তৰে আত্মা যিটো জগত ব্যাপক এতেকে সবাত পায়া জানিবা তাহাক প্ৰহ্লাদে কৈছে ঈশ্বৰ সকলোতেই আছে তোমালোকেও পাবা ঈশ্বৰক ভজলি সকলো আত্মাতেই ঈশ্বৰ আছে জগত ব্যাপী আছে তোমালোকেও ভজলি তোমালোকেও পাবা আৰু ঈশ্বৰক হে ৰাম অসুৰ বালক হ'ব শুনা মোৰ বাক বিস্তৰ আয়াস নাই হৰি ভজিবাক অচ্যুতৰ গুণ নাম ধৰিও যতনে এৰি এক তৰিবাক সংসাৰক ৰংগ মনে হে ৰাম ঈশ্বৰক পাইবা লাগ নাহিকে সংশয় সত্তৰে ভজিও হবে দৈত্য শিশুচয় কাৰণে ঈশ্বৰক ভজা সোনকালে তোমালোকেও ঈশ্বৰক পাবা হে ৰাম কাৰ্যকাৰ নজত দেখায় অদ্ভুত ব্ৰহ্মাক প্ৰমুখ্যে যতে দেৱতাই আশ্ৰয় তৃণবৃক্ষ চাহি আদি দেখা সংসাৰত ঘটপট আকাশদি পঞ্চভূত যত হে ৰাম তিনি গুণ সাম্য যিটো প্ৰকৃতি আশ্ৰয়
অহংকাৰ মহত্তত যত কাৰ্যচয় হে ৰাম সবে ব্ৰহ্মস্বৰূপ জানিবা বিচাৰত তান্ত বিনে বস্তু য়ান নাহি জগতত হে ৰাম বুলিবা দৃষ্টাদৃশ্য দেখিতে বেকেনে ভোগ্যভোক্তা বোলে তেবে কোনে সৰ্বজনে ইহাৰই উত্তৰ শুনা দৈত্য শিশুচয় মায়াতেহে দেখি এক জানিবা নিশ্চয় হে ৰাম ভোগ্যভোক্তা বিনে কিছু নাহি কয় আন দৃষ্টাদৃশ্য বিচাৰত দেখা বিদ্যমান হে ৰাম সমস্তে স্বৰূপ হুয়া কৃষ্ণ কৃপাময় মায়ায়ে প্ৰকাশ জানা দৈত্য শিশুচয় বুলিবা সমস্তে স্বৰূপ ভৈলা হৰি সৰ্বজনে কিয় নপাৱন্ত যত্ন কৰি সমস্ততে ভগৱান আছে কিন্তু আমি যত্ন কৰি ভগৱানক পোৱা নাই সমস্ত পৃথিৱীত যিমান বস্তু আছে সমস্ততে ভগৱান আছে কিন্তু আমি যত্ন কৰি ভগৱানক পোৱা নাই হে ৰাম ইহাৰই উত্তৰ শুনা দৈত্য শিশুচয় মায়াৰে ঐশ্বৰ্য ঢাকি আছা কৃপাময় সেইকাৰণে যে তোমালোকে পোৱা নাই তোমালোকৰ মায়াই মানে ঐশ্বৰ্য ঢাকি আছে যেনেকৈ মেঘে আকাশখন ঢাকি ৰাখে আমাকো মানে মায়াই দি ঢাকি ৰাখি আছে সেইকাৰণে আমি ঈশ্বৰক পোৱা নাই হে ৰাম ৰূপ যিটো ভগৱন্ত কৃপাময় তান পাদ পদ্মে লৈও শৰণ নিশ্চয় এতিয়া ঈশ্বৰক যদি আমি একান্ত মনে শৰণ ল'ব পাৰোঁ আমি ভগৱানক পাম আৰু ভগৱানক একান্ত মনে শৰণ ল'ব লাগিব তেতিয়াহে ভগৱানক পাম হে ৰাম সকলে প্ৰাণিত দায়া কৰিও যতনে অসুৰ স্বভাৱ হবে এৰিয়ে কমনে হে ৰাম সমস্তে ভূততে সুহিত দাতা কৰি এক কৃষ্ণৰ সেই ৰূপ জগতেকে জানি এক হে ৰাম তোমাহাক লাগি ভগৱন্ত তুষ্ট হৈবা মোৰ বাক্য মনত প্ৰমাণ হবে পাইবা তোমালোকে যদি ভগৱানক একান্ত মনে ভাবা তোমালোকত ভগৱানে সন্তুষ্ট হয় ভগৱানক তোমালোকে পাবা এইটো মোৰ বাক্য তোমালোকে যদি একান্ত মনে ভাবা প্ৰমাণ এইটো পাবা ভগৱানক পাবা আৰু হে ৰাম তেবে তুষ্ট ভৈলা কৃষ্ণদেৱ কৃপাময় তেবে পাইবে লাগি কিবা বস্তুৰ নিশ্চয় হে ৰাম দৈবে আহি মিলাৱয় যত বস্তু চয় আনু কৰ্ম অৰ্থ লাগি তাক মিলাৱয় হে ৰাম তাত প্ৰয়োজন নাহি জানা নিষ্ট কৰি গুণময় বস্তু হবে এৰা দৃঢ় কৰি হে ৰাম অগুণ মুখক বাঞ্ছা নাহিকে আমাৰ ঈশ্বৰৰ পাদ পদ্ম সেৱা মাত্ৰ সাৰ আমি অগুণ বস্তু মানে যিটো বস্তু আমি বাঞ্ছা কৰিব নালাগে যিটো বস্তু বাঞ্ছা কৰিলে আমি ভগৱানক নাপাওঁ সেইটো বস্তু আমি কেতিয়াও বাঞ্ছা কৰিব নালাগে ভগৱানক মানে কেনেকুৱাকৈ বাঞ্ছা কৰি ভগৱানৰ পদ সেৱাটো পাওঁ সেইটো বস্তু দিয়ে আমি সদায় বাঞ্ছা কৰিব লাগে হে ৰাম এতেকতে আনত কাৰ্য নাহিকে নিশ্চয় ভগৱন্ত পাদ পদ্ম সেবিবে লাগয় সেইকাৰণে ভগৱানৰ পদ সেৱাটো য'ত পাওঁ আমি সেইটোতে সেৱা কৰিব লাগে হে ৰাম বুলিবা ধৰ্ম অৰ্থ পুৰুষাৰ্থ চয় খণ্ডা মৰ্কে কোনে আসম্বাক শিখাৱয় হে ৰাম ইটো আশংকাৰ শুনা উত্তৰ বিশেষ ধৰ্ম অৰ্থ কাম যত দেখা নিশেষ হে ৰাম ইহাৰ নিমিত্তে যত কাৰ্য আচৰয়
আত্মনিন্দা কৰ্মনিন্দা সততে কৰয়। আমি সেইকাৰণে আত্মনিন্দাটো কৰিব নালাগে, কৰ্মনিন্দাটো কৰিব নালাগে। যাৰ যি কৰ্ম তেওঁ সেইটো কৰ্মই কৰিব। আমি যে এইটো কৰ্মটো ডাঙৰ সৰু সেইটো মানে কেতিয়াও নিন্দা কৰিব নালাগে। সেইটো নিন্দা কৰাটো একেবাৰেই বেয়া কথা। যাৰ যিটো কৰ্ম তেওঁ সেইমতে কৰে আৰু। হে ৰাম তত্ত্বদণ্ডী নীতি আনু বাৰ্তা যতই আছে, নিশেষ উপায় যত বেদত কহিছে। হে ৰাম অন্তৰ্যামী জগতত সুহৃদ নিশ্চয়, আত্মায় অপৰ্ণৰ যেবে সাধন হয়। হে ৰাম শ্ৰৱণ কৰে যত মানে হবে সত্য হয়, ঈশ্বৰৰ পদে যেবে ভকতি মিলয়। শ্ৰৱণটো আমি যেনেকেই কৰোঁ ভগৱানক সেনেকেই ঈশ্বৰে আমাক ভকতিটো মিলায় আৰু। আমি যদি ভগৱানক একান্ত মনে শ্ৰৱণটো কৰোঁ মানে সেনেকৈ ভগৱানক পাম। আমি যদি আৰু একান্ত মনে নকৰোঁ সেনেকৈ ভগৱানক নাপাওঁ। ভকতিটো মানে শ্ৰৱণ যে কৰে যেনেকৈ যতন মানে সেনেকৈ ঈশ্বৰক পোৱা যায় ভকতিটো। হে ৰাম তেবে মোৰ মনে সত্য কৰিয়া মানয়, নুহিকয় বিফল শ্ৰম জন্মহা ফলয়। হে ৰাম তাসম্বাৰ বিশ্বাসৰ নিমিত্তে প্ৰহ্লাদে, গুৰু সম্প্ৰদায় কন্ত পৰম আহ্লাদে। হে ৰাম ইটো জ্ঞান নাৰায়ণে নাৰদ কৈলা, তাক পায় ব্ৰহ্মপুত্ৰ আনন্দ কপাইলা। হে ৰাম ভগৱন্ত ভক্ত হবে আনন্দ হৃদয়, তাসম্বাক সংগ যিটো সততে লয়। হে ৰাম সমস্তৰে ইটো জ্ঞান হয় নিশ্চয়, উত্তম অধম তাৰ ভেদনা হিকয়। হে ৰাম নাৰদৰ মুখে শুনিলো ইটো জ্ঞান, ঈশ্বৰ সাক্ষাৎ হন্তে গুছে ভেদয়ান। হে ৰাম ভগৱন্ত ধৰ্মক শুনিলো ভাল মুখে, যাক শুনি সংসাৰক তৰে মহা সুখে। এইটো ভগৱানক আমি যদি ভালকৈ ভক্তি কৰোঁ সংসাৰত সোনকালে মানে কোনো দুখ কষ্ট নোপোৱাকৈ আমি এই সংসাৰ তৰিব পাৰিম। যদি আৰু ভালকৈ ভগৱানক সেৱা শুশ্ৰূষা নকৰোঁ, ভগৱানক ভালকৈ নাভাবোঁ মানে ভালকৈ আৰু এই সংসাৰত দুখ কষ্ট পাম আৰু আমি। হে ৰাম নাৰদৰ সমজানা দয়াৱন্ত নায়, দেৱে যাকে দেখিবাক নপাৱে সদায়। হে ৰাম কৌটি জন্ম ভাগে লাগ পাই বিদ্যমান, যাৰ মুখে শুনিলো ভক্তি তত্ত্ব জ্ঞান। হে ৰাম শুনি দৈত্য শিশু হবে বিস্ময়ে পুছয়, তুমি আমি একো সংগে থাকোঁ নিশ্চয়। হে ৰাম খণ্ডামাৰ্ক গুৰু বিনে নেদেখো আন, কৈত লাগ পাইলা নাৰদক বিদ্যামান। হে ৰাম বুলিবাহা লাগে নাৰদক ঠাইক গলো, তত্ত্বজ্ঞান ভকতি তাহান মুখে পাইলোঁ। নাৰদক লগ পাই এইখিনি তত্ত্বজ্ঞান ভক্তি তত্ত্বজ্ঞানখিনি আমি গোটেইখিনি পালোঁ আৰু নাৰদে গোটেইখিনি বুজে ক'লা আৰু। প্ৰহ্লাদে শিশুকেইটাক কৈ আছে নাৰদৰ পৰাই আমি চবখিনি গোটেই তত্ত্বজ্ঞান পাইছোঁ আৰু। হে ৰাম ইও কথা নঘটয় সমূলি সৱাল, অন্তঃ পুৰত থাকা তুমি সৰ্বকাল। হে ৰাম ৰাজাৰ গৃহত কহু সোমাইবে নপাৰে, পৰম সংশয় জাত ভৈলে সবাৰে। এতিয়া ৰজাৰ গৃহত চবো সোমাবৰ কাৰণে মানে ভয় কৰিছে আৰু। ভগৱানৰ যেতিয়া ইমানখিনি কথা গম পাইছে, ভগৱানক এনেকৈ পায়, ৰজাৰ গৃহত সোমাই থাকিলেনো কি হ'ব? ৰজাৰ গৃহতো ভগৱানক নাপায়, ভগৱানক মানে বেলেগ ভগৱানৰ হেৰিতহে পায়।
হে ৰাম হে সাম্য ইটো সংশয়ে কছে দিয়ে ক তোমাৰ কথাটো মহা বিশ্বাসৰ অহুক হে ৰাম এহি বুলি প্ৰাৰ্থনা কৰয় শিশুচয় কহিলা সকলে কথা হিৰণ্য তনয় হে ৰাম সপ্তম স্কন্ধৰ কথা 6 অধ্যায়ৰ এহি মানে গৈলা শুনা সভা সদনৰ নাৰদ বদতি শুনা যুধিষ্ঠিৰৰায় দৈত্য শিশু পুছিলে ক প্ৰহ্লাদ কচায় হে ৰাম সপ্তম স্কন্ধৰ কথা 6 অধ্যায়ৰ এহি মানে গৈলা শুনা সভা সদনয় নৰ হে ৰাম নাৰদ বদতি শুনা যুধিষ্ঠিৰৰায় দৈত্য শিশু পুছিলে ক প্ৰহ্লাদ কচায় ৰাম হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ ৰাম জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ ৰাম অপৰাধ বিনাশন তজু নামে নাৰায়ণ জানি নামে পঢ়িলো হৰণে আন গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি চৰণে ৰাম মোক ৰক্ষা কৰি চৰণে কৃষ্ণ হৰি কৃষ্ণ ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম